দেহাজান জন্ম গড়লৰ পৰা গতিকে মই খুব ভাল লাগিছে তো হাই ফ্ৰেণ্ড আজি ৰাতি কেইটা বাজিল 9টা 9:30 মান বাজিল আজি মই যাই আছোঁ আজি ক্ৰিকেট খেলা দেখাবৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে লৈ যাই আছোঁ গতিকে ভিডিঅ'টো চাই থাকক ভালদৰে ঠাণ্ডাৰ মাজত দেখাবৰ কাৰণে লৈ যাই আছোঁ আপোনালোকক চাওক জোতা পিন্ধি ৰেডি হৈছোঁ চাওক দেখাই আছোঁ আপোনালোকক এই চাওক ঠাণ্ডাৰ মাজত জোতা পিন্ধিলোঁ এতিয়া এনেকুৱা খোজকাঢ়ি যাই থাকিম তো ফ্ৰেণ্ড এনেকুৱা ওলালোঁ এতিয়া যাই থাকিম বলক মোৰ লগত লাইটটো নুমাই দিওঁ বাছ এতিয়া ৰাস্তাত যাই থাকিম পুৰা ঠাণ্ডা মাজত ভিডিঅ'টো চাই থাকক আপোনালোকে চাই থাকক এতিয়া ৰাস্তাত যাই আছোঁ ঠাণ্ডা বহুত ভিডিঅ' দেখাবৰ কাৰণে লৈ যাই আছোঁ আপোনালোকক মজাকৈ চাই থাকক ভিডিঅ'টো ঠাণ্ডাত ৰাতি যাই আছোঁ আপোনালোকক ভিডিঅ' দেখাবৰ কাৰণে আপোনালোকে চাই থাকক মজাকৈ ৰাতি লেপৰ তলত মজাকৈ ভিডিঅ'টো চাই থাকক দেখাবৰ কাৰণে লৈ যাই আছোঁ আপোনালোকক ক্ৰিকেট খেল কিমান ডাঙৰ 50,000 টকা পুৰস্কাৰ আছে খেলটোত 50,000 ছেকেণ্ড প্ৰাইজ কিমান আছে 30,000 ছেকেণ্ড প্ৰাইজ 30,000 আছে জানো য'ত হৈ আছে তালৈকে যাই আছোঁ আপোনালোক চাই থাকক ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকক চাওক এই ৰাতি যাই আছোঁ আন্ধাৰৰ মাজত একো দেখা নাযায় পথাৰ মাজেদি যাই আছোঁ কোনোবা খালি চোৰ বুলি নামানিলেই হ'ল যাই আছোঁ চাই থাকক ভিডিঅ'টো মই দেখাইছে এই সন্মুখত পামেই আৰু অলপ দূৰ আছে ঠাণ্ডা বহুত দিছে বে সেইটো হয় সেইখিনিত যাই আছোঁ মই চাই থাকক ভিডিঅ'টো সেইখিনিত যাই আছোঁ মেইন ঠাইলৈ যাই দেখি আছোঁ ৰ ঠাণ্ডা বহুত মোবাইলে ওলাব নোৱাৰি বহুত ঠাণ্ডা তো ফাইনেলি আহি পালে চাওক আহি পালোঁ জাষ্ট চাই থাকক দেখি আছোঁ আপোনালোক মজাকৈ চাই থাকক আহি পালোঁ चक्का लगे हेलो आसान है आक्रमणात्मक रूप अपनाना पड़ेगा Masalah satu ini masalah bukan, ini masalah bukan. Besok pakai satu ini. Mau kita ke sini bu? Tidak sih. Ini mau kita ke sini. Ini tidak semua bar.
আৰু মই আশা কৰিছোঁ প্ৰগ্ৰামখন ডিচিপ্লিন হিচাপে থাকক আৰু সহযোগ কৰোঁ অ'কে আপোনালোকলৈ মই নতুন বছৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি খুব ভাল লাগিছে মোৰ গড় ভক্তপুৰীত আহিছোঁ মই ইয়াত ক্ৰিকেট মেচ এখন চলি আছে গতিকে মোক ইয়াত ইনভাইট কৰিছে মোৰ ভাইটিসকলে গতিকে মই ভাইটিসকলক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলকো মই ভোগালী বিহুৰ শুভেচ্ছা এণ্ড নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ বহুখিনিয়ে আছে আৰু ৰিচেণ্ট মোৰ জানুৱাৰীত চিনেমা এখন ৰিলিজ হ'ব হিমাংশু প্ৰসাদ দাসৰ খুব তেখেতৰ কাহিনী পৰিচালনা আছিলে হয় আৰু এতিয়া এখন খুব ধুনীয়া এখন চিনেমা হৈ আছে আৰু তাত মই টাইটেল ছংটো মই গাইছোঁ এই জানুৱাৰীতে মুক্তি পাব আৰু তেনেকুৱা মোৰ বহুত প্ৰজেক্ট আছে ফ'ক বিহুৰীয়া আৰু মডাৰ্ণ ছং তেনেকৈ কাম হৈ আছে লাহে লাহে মই গড় ভক্তপুৰীত প্ৰথমবাৰলৈ টেনিছ টুৰ্ণামেণ্ট হৈছে প্ৰথমবাৰলৈ হয় প্ৰথমবাৰলৈ সমিতিক আপুনি আপোনাৰ তৰফৰ পৰা কি ক'ব মই ধন্যবাদ জনাইছোঁ আৰু আগলৈ এনেকুৱাকৈ কৰি যাওক আৰু মই আছোঁ সদায়ে আছোঁ আৰু কাৰণ মই গড়লৰ পৰাই মই জন্ম দেহাজান জন্ম গড়লৰ পৰাই গতিকে মই খুব ভাল লাগিছে Thank you.